জয় শ্ৰীৰাম। মই এই ভিডিঅ'টো বনোৱাৰ মোৰ এটাই উদ্দেশ্য, মই আমাৰ সনাতন ধৰ্মৰ পৰা মোগলৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি যিসকল লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে, তেওঁলোকে যদি এই বংগমূলীয় ইছলামিক লোকসকলৰ যিবিলাক কীৰ্তিকৰ্ম তেখেতে নিশ্চয় লজ্জিত হৈ আছে আৰু লজ্জা পোৱাটা উচিত। আৰবীয় দেশৰ বা পাকিস্তানৰ মূলৰ বা বংগমূলীয় যিবিলাক ইছলামিক লোকে ভাৰতত প্ৰৱেশ কৰি যিবিলাক হত্যা ধৰ্ষণৰ দৰে কাণ্ড কৰি আছে, যিসকল মই পুনৰ কৈছোঁ, যিসকল সনাতন ধৰ্মীয় লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে তেওঁলোকে যি উভতি আহিব বিচাৰে পুনৰ সনাতন ধৰ্মলৈ বা তেওঁলোকক আমি আদৰণি জনাম আৰু যথা পৰিমাণে আমি যি তেওঁলোকক আইনী সাহায্য আমি কৰিব লাগে আমাৰ ফালৰ পৰা আমি কৰিম। যদি তেওঁলোক যদি সঁচাই লজ্জিত হৈছে তেওঁলোকৰ এই কুকৰ্মবিলাক, এই ফৰেনাৰ কিতাপখনৰ দোহাই দি তেওঁলোকে ধৰ্ম দোহাই দি যিবিলাক অসামাজিক অকৰ্ম কাম কৰি গৈ আছে, তেখেতসকলে লজ্জা পোৱা উচিত বুলি মই ভাবোঁ। ইয়াত মোৰ বন্ধুবৰ্গ সকলো আছে পৰিছে, তেওঁলোকেও নিশ্চয় লজ্জাবোধ কৰে চাগে, এইটো মই গম নাপাওঁ, হয়তো কৰিব পাৰে বা নকৰিবও পাৰে। কিন্তু কথাটো হৈছে সেইদিনা হায়দৰাবাদত প্ৰিয়ংকা ৰেড্ডি নামৰ এই পশু চিকিৎসক গৰাকীক বলপূৰ্বক উঠাই লৈ গৈ মদ্যপান কৰাই ধৰ্ষণ কৰি আৰু জীৱনতে তেল ঢালি যি জ্বলাই দিলে। আৰু আজি এটা ছ'চিয়েল মিডিয়াত আহিছে বাৰেলিৰ কোনোবা এখন ঠাইত 14 বছৰীয়া 17 বছৰীয়া ছোৱালী ধৰ্ষণ। অসমত অৰ্ণাই বৰা সেইদিনাখন গোৱালপাৰাত এটা নৃত্য দলক উলংগ কৰি নাচিবলৈ বাধ্য কৰোৱা, বৰপেটাত উলংগ নৃত্য কৰিবলৈ যুঁজা চলোৱা, এইবিলাক যদি সঁচাই তেওঁলোকে লাজ পায় বা লজ্জা অনুভৱ কৰে, তেওঁলোকে পুনৰ সনাতন ধৰ্মলৈকে তেখেতে উভতি আহিব পাৰে। আমি মষ্ট ৱেলকাম জনাম আৰু তেওঁলোক আহক। কিন্তু এই অপৰাধমূলক যিবিলাক কৰ্ম কৰি আছে তেওঁলোকে এই কৰ্ম কৰা মানুহবিলাকৰ পৰা আঁতৰি আহক আৰু এই কৰ্ম কৰা মানুহবিলাকক তেওঁলোকে মুখিমূৰ কৰিবলৈ চেষ্টা কৰক। ধৰ্মৰ দোহাই দি তেওঁলোকক আপোনালোকে ৰক্ষণাবেক্ষণ নিদিব। মই পুনৰবাৰ কৈছোঁ, ধৰ্মৰ দোহাই দি এনেকুৱা অপকৰ্ম কৰা ব্যক্তিসকলক ৰক্ষণাবেক্ষণ নিদিব। আপোনালোকে ছ'চিয়েল মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক দেখিয়ে আছে, যিমানে ক্ৰাইম হৈছে গোটেই ইছলাম ধৰ্মীয় লোকসকলহে ইয়াত হেৰি হৈ আছে। প্ৰায় 99% বুলি ক'লেও ভুল নহয়। অপৰাধমূলক কামবিলাকত 95%ৰ পৰা 99%লৈ ইছলাম ধৰ্মীয় লোকসকল জড়িত হৈ থকা পৰিলক্ষিত হৈ আছে। ধৰ্ষণ কাৰ্যত বিশেষকৈ চোৰ ডকাইতত বেলেগ কথা। আপোনালোকে চৰম কৰি আপোনালোকে পুনৰ উভতি আহক। সেই মোগলৰ আৰু শাসনো নাই আৰু সেইবিলাক আপোনালোকে চিন্তা কৰি ভয় কৰিবও নালাগে যে আমাক আৰু ইছলামত পৰিৱৰ্তন কৰিব কোনোবা, এইবিলাক নহয়। আপোনালোকে যদি সঁচাই লজ্জাবোধ কৰে আপোনালোকে পুনৰ সনাতন ধৰ্মলৈ আপোনালোকে ঘূৰি আহিব পাৰে। মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আপোনালোকে লজ্জাবোধ কৰি চৰমবোধ কৰি আপোনালোকে উভতি আহিবলৈ অলপ চেষ্টা কৰক। এই ফৰেনাৰ কিতাপখনক লৈ আপোনালোকে আৰু ইমান মূৰ কমাই থকাৰ কোনো প্ৰয়োজন বোধ নহয়। আৰু ফৰেনাৰ কিতাপখনত যিবিলাক কথা আছে যে এনেকুৱা সন্ত্ৰাসবাদ কৰি গ'লে বেহেজ পাব, বেহেজত 70 হুৰ পাব, তাত ফুলনি থাকিব, নদী থাকিব, সেই হুৰবিলাকে তেওঁলোকক গোটেই কৰ্ম কৰি দিব। অৰ্থাৎ এটা মৃত্যুৰ পিছত 70 হুৰ নাৰী, আমাৰ হিন্দু ভাষাত আমি পৰী বুলি কওঁ, সেই পৰীসকলে শুশ্ৰূষা কৰিব। কিমান লজ্জাজনক আৰু কিমান অপমানসূচক এইবিলাক বস্তু এই কিতাপখনত আছে। আপোনালোকে এবাৰ ভাবি চাওক আৰু ভাবি চাই পুনৰ আপোনালোকে সনাতন ধৰ্মলৈ যদি ঘূৰি আহিব বিচাৰে আপোনালোকে আহিব পাৰে। আমি যিমানখিনি পাৰোঁ আপোনাক সহায় সহযোগ আগবঢ়াম। আপোনালোকে আহক, মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ। আপোনালোকে যদি আহিব বিচাৰে মই তেতিয়াহে মই আহিবলৈ কৈছোঁ। আৰু আপোনালোকে লজ্জাবোধ থাকিলে নিশ্চয় আহিব, আৰু লজ্জাবোধ নাথাকিলে এই লোকসকলৰ লগতে আপোনালোকে মিলি থাকিব, আৰু তেতিয়া আমি গম পাম যে আপোনালোক কিমান পবিত্ৰ মনৰ আপোনাৰ ব্যক্তি। জয় শ্ৰীৰাম, শুভৰাত্ৰি।